চিমলটাপু অঞ্চলত আমি যিসকল ভূমিহীন ৭২ বছৰে এইটো মিউজিয়াম লেণ্ডত ভূমিহীন হিচাপে ইয়াত বসবাস কৰি আছে। আমাৰ চৰকাৰে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি এটা পাৰ্টটো ৭৫ ঘৰৰ 75 হাউচক আমি মাটি দিবলৈ সক্ষম হৈছোঁ। এইটোৱে ডিষ্ট্ৰিবিউশ্যনৰ প্ৰগ্ৰাম আছিলে। গতিকে ভাল লাগিছে এই অঞ্চলত আহি পেলাই এই অঞ্চলৰ দুখীয়া শ্ৰেণীৰ ব্যক্তিসকলৰ লগত আভাস কৰিবলৈ পাইছোঁ আৰু মাটি পাত্ৰাটো আমাৰ নিজৰ হাতেৰে আমি ডিষ্ট্ৰিবিউশ্যন কৰিবলৈ পাইছোঁ। সীতা নামজাৰী অভিযোগ কৰাটো অবড়ো সংগঠনৰ এজন ছেক্ৰেটাৰী কিবা দাস, টাইটেলটো কিবা দাস, মই নামটো মনত নাই। আৰু BPFৰ যিবিলাক দালাল শ্ৰেণীৰ ব্যক্তিসকল তেওঁলোকেহে অপ'জ কৰিছে। কিন্তু আপুনি চাওক আমাৰ BTRত 90%তকৈ বেছি ফেমিলিয়ে দুখীয়া, যিসকল ডেইলি হাজিৰা কৰি খাব লগা হয়, দিনৰ ভাতটো দিন চিন্তা কৰিব লগা হয়। তেওঁলোকে অফিচে আদালতে গৈ পেলাই মাটিৰ কথা চিন্তা কৰিবই নোৱাৰে, মাটিৰ কাম কৰিবই নোৱাৰে। তেনেকুৱা ব্যক্তিসকলক সেই BPFৰ নিচিনা দালালগিৰিসকলে আৰু কিছুমান আমাৰ BTR অঞ্চলৰ দালালসকলে দুখীয়াক সুবিধাটো লৈ পেলাই ব্যক্তিসকলৰ মাটিটো অলপ চলপ টকা দি লৈ পেলাই তেওঁলোকে পাৰ্মিশ্যন নলোৱাকৈ যিটো ট্ৰেন্সফাৰ কৰি লয়, জোৰ জবৰদস্তি ট্ৰেন্সফাৰ কৰি লয়, সেইটো হ'ল এটা সীতা নামজাৰী। আৰু সেই সীতা নামজাৰীৰ দ্বাৰাই আমাৰ চৰকাৰৰ কোনো ৰেভিনিউ অহাৰ এটা ছিষ্টেম নাথাকে। গতিকে সেই বস্তুটো ভাৰতবৰ্ষতে য'ত নেকি নচলে, অসমতে য'ত নেকি নচলে, BTRত কিয় আমি চলিবলৈ দিম? বা দুখীয়াসকলক পেটে মাৰিবলৈ কিয় আমি ধনী শ্ৰেণীৰ দালালসকলক আমি সুবিধাটো দিম? সেইটোৰ কাৰণে আমি সীতা নামজাৰীটো বন্ধ কৰা হৈছে। দুখজনক কথা, আমাৰ এই শিক্ষিত সমাজে সুবিধাৰ পৰা বঞ্চিত হৈছোৱে। অশিক্ষিত সমাজটোতো কোনটো শ্ৰেণীত আছে আমি মানে ক'ব নোৱাৰা অৱস্থাত আছে। ১৭ বছৰে BPFে কেৱল মাত্ৰ অনাবড়োসকলকে অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা নাই, বড়োসকলকো অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছিলে। হাগ্ৰামা নেতৃত্বত স্বয়ং হাগ্ৰামাৰ চচুৰেৰে ১৫০ বিঘা মানে চাহ বাগান আছে, যি চাহ বাগানটো আমাৰ ফৰেষ্টটো ধ্বংস কৰি পেলাই তেওঁলোকে গঢ়িছে। তেনেকুৱা হাজাৰ হাজাৰ বিঘা, প্ৰায় ১.৫ লাখ বিঘা মাটি BPFৰ দিনত BPFৰ লিডাৰসকলে, BPFৰ কি কয় দালাল ব্যক্তিসকলে কি কৰিছে, ভূমি কাটি পেলাই বা জংঘল কাটি পেলাই ভূমিটো দখল কৰি ইলিগেলি চাহ বাগান কৰাইছে। আৰু আমি যে দুখীয়াসকলে ভূমি হ'ল আমাৰ চিনাকি, ভূমি হ'ল আমাৰ জীয়াই থকা ভূমি, কিন্তু আমাক মাটিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছিল। সেইটো কেৱল মাত্ৰ অনাবড়োক নহয়, বড়োকো কৰিছোৱে। আমাৰ চৰকাৰটো ২.৫ বছৰ হৈছে, তাৰে ১ বছৰটো ক'ভিডত গ'ল, ১.৫ বছৰ আহিছে। আমি প্ৰথমত যিসকল কি কয় ইণ্ডিজিনিয়াছ ব্যক্তিসকল তেওঁক নজৰ দিছোঁ। তাৰপিছত আহিব প্ৰটেক্টেড কমিউনিটি। প্ৰটেক্টেড কমিউনিটি হ'লে কোনসকল প্ৰটেক্টেড কমিউনিটি আপোনালোকে চাওক। আন এটা কথাটো হ'ল, আমাৰ বহুত মানুহে কয় মুছলমানসকলক মাতি নিদিব। মই এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, ট্ৰাইবেল বেল এণ্ড ব্লক অৰ্থাৎ প্ৰটেক্টেড বেল এণ্ড ব্লক জন্ম হোৱাৰ আগৰ পৰাই যিসকল সেই পাৰ্টিকুলাৰ প্লেচত ঠাইত জীৱন যাপন কৰি আছে, তেওঁলোকক কোনো পধ্যে মাটিৰ অধিকাৰৰ পৰা বঞ্চিত নকৰে, তেওঁলোকে মাটিৰ অধিকাৰ পাবই। কিন্তু বেল এণ্ড ব্লকত যদি বেল এণ্ড ব্লক জন্ম হোৱাৰ পাছৰ পৰাই সেই ব্যক্তিসকল যদি বেল এণ্ড ব্লকত সোমাইছে, তেওঁলোককতো মই মাটিৰ অধিকাৰ নহয়, আইনে দিয়া নাই। গতিকে এই ক্ষেত্ৰত মই একো ক'ব নোৱাৰোঁ, আৰু সেইটো আমি আইনৰ ঊৰ্ধত কেতিয়াও যাব নোৱাৰোঁ। আৰু ২ নম্বৰ কথাটো হ'ল, আমাৰ ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীৰ আগত যিসকল বনাফাইড চিটিজেন BTRত বসবাস কৰি আছে, BTCত বসবাস কৰি আছে, তেওঁলোকেও মাটিৰ অধিকাৰৰ পৰা বঞ্চিত নহয়। কিন্তু পাৰ্টিকুলাৰলি বেল এণ্ড ব্লক এণ্ড আউটছাইড বেল এণ্ড ব্লক, ইয়াৰ ডিফাৰেঞ্চটো আমি চাব লাগিব বা ষ্টাডি কৰিব লাগিব। কিন্তু আপুনি বনাফাইড চিটিজেন, BTRৰ বনাফাইড চিটিজেন হ'ল বুলি আপুনি মাটি পাব সেইটো নহয়, যদি আপোনাৰ লিগেচি ডাটাৰ নাম নাথাকে। লিগেচি ডাটাত আপোনাৰ নাম থাকিবই লাগিব।
লিখিতি জাতাত যদি আপোনাৰ নাম আছে আপুনি 2003 চনৰ আগৰ পৰাই ইয়াত যদি বসবাস কৰি আছে কোনো ব্যক্তি ইয়াত মাটিৰ অধিকাৰৰ পৰা বঞ্চিত নহ'ব আৰু কাকো আমি ইভেকশ্যন নকৰিম আজি আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি মই আমাৰ বিটিআৰৰ 35 লাখ জাতি জনগোষ্ঠীক আমাৰ চৰকাৰ थाखो 8, 9 आरो 10 नि फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय इम्पल्स आसामा नोंथांनि थाखाय होदों अनलाइन टिउसन एप्सनि सुबिदा बर' आरो एसामिस मोन्नैबो बिजोंनि 8, 9 आरो 10 थाखोनि बिगियान सानखान्थि आरो इंराजि आयदायाव अनलाइन टिउसननि सुबिदाखौ होगोन मोनफ्रोमबो आयदायाव दान मोनसेनि फिसआ 250 रांल' जागोन 12 दाननि थाखाय फरायसानि अनलाइन टिउसना सोलिगोन इम्पल्स आसाम अनलाइन टिउसन एपआव लाइव क्लास अनलाइन टेस्ट अनलाइन एसाइनमेंट आरो डाउट क्लियरिंग सेसननि सुबिदा मोननो हागोन इम्पल्स आसाम अनलाइन टिउसन एपआव रोंगौथि गोनां एक्सपिरियेन्स फोरोंगिरिफ्रासो फोरोंगोन गोसो गुदुं फरायसाफ्रा गाव गावनि मबाइलाव गुगल प्ले स्ट'रनिफ्राय इम्पल्स आसाम एपखौ डाउनल'ड खालामनो हागोन लोगोसेयैनो 8099334099 जानबुं अनजिमायाव थोंजोङै जगाजग खालामनो हागोन